সর্বপ্রথমে মই আপোনালোকক অখিল হিন্দীভাষী বিকাশ পৰিষদৰ ফালৰ পৰা মই ধন্যবাদ তথা নমস্কাৰ জনাইছোঁ যে আজি আপোনালোকে আমাৰ মাজত আহি আমাৰ যি জনগোষ্ঠীৰ ব্যক্তিসকলে এই দুৰ্ভাগ্য সেই সময়ত তেওঁলোকে এই সংসাৰৰ পৰা নিজকে ইহলীলা ত্যাগ কৰি যাব লগা হ'ল। তো প্ৰথমতে আমি 2002 চনৰ যি 21 জানুৱাৰী সেই দিনটোক আমাৰ জাতিৰ কাৰণে অসমৰ ভিতৰতে আমাৰ জনগোষ্ঠীৰ যি হত্যা সকলোতকৈ বৃহত্তৰ হত্যা যিটো 18জন ব্যক্তিৰ হত্যা কৰা হৈছিল সেই দিনটোক আমি জাতীয় সংগঠন তথা আমাৰ জাতিৰ ফালৰ পৰা সেই দিনটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেই দিনটোকে স্মৰণ কৰি আজি অতি দুৰ্ভাগ্য যে বহুত চৰকাৰ আহিল বহুত চৰকাৰ গ'ল, তেনেকৈ এইটো আমাৰ তেওঁলোকৰ নামত কিবা এটা তেওঁলোকৰ প্ৰতীকৰ ক্ষেত্ৰত চিন্তা ভাৱনা কৰি যদি ইয়াতে এটা তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে কিবা এটা বনাই থৈ গ'লে আমাৰ আহি থকা প্ৰজন্মই আৰু তথা এই অঞ্চলৰ বাসী হিচাপে তেওঁলোকৰ নামটো স্মৰণ হৈ থাকিলে হয়। কিন্তু আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে প্ৰাক্তন মন্ত্ৰী আৰু এসময়ৰ বিধায়ক শ্ৰীযুত ৰিহন দৈমাৰী ছাৰে যোৱা 2019 চনত আমাৰ সংগঠনৰ জিলা সংগঠনৰ লগত আলোচনাত বহিছিল। তেওঁ আমাৰ সংগঠনৰ ফালৰ পৰা 5খন দাবী তেখেতক দিয়া হৈছিল। সেই দাবীৰ ভিতৰতে তেখেতে 3খন দাবী ইতিমধ্যে সম্পূৰ্ণ কৰিলে, কিন্তু দুৰ্ভাগ্যবশত তেখেতে যোৱা বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ কাৰণে এই যিটো অন্তিম যিটো শ্বহীদ বেদীখন যি তেখেতে দিম বুলি কৈছিল সেইটো দিব পৰা নাছিল। কিন্তু যোৱা 6 মাহ আগত আমাৰ দল সংগঠন তথা এই অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাৰ বন্ধুবৰ্গসকলে আমাৰ কৰ্মকৰ্তাসকলে তেখেতক লগ ধৰিলে। যে তেখেতক লগ ধৰাৰ পিছত তেখেতে ক'লে নিশ্চয় মই যিটো কথা কৈছোঁ মই ৰাখিব পৰা নাই, তো মই যিয়ে নহওক মই অলপ লাহেকৈ হ'লেও আপোনালোকৰ এইটো কামটো মই কৰিয়ে দিম, যিটো মই কৈছোঁ সেইটো কৰি দিম। কিন্তু আজি সেই তেখেতৰ যিটো কোৱা কথাটো তেখেতে আমাৰ জনগোষ্ঠীৰ মাজতে কৰি দেখুৱাই দিলে। আৰু আজি তেখেতে নিজৰ হাতেৰে আমাৰ এই 18জন শ্বহীদ ব্যক্তিৰ নামত তেখেতে শ্বহীদ বেদীখন নাৰায়ণপুৰ চুকত ইয়াতে আজি উদ্বোধন কৰি দিয়াৰ কাৰণে আমি আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা তথা আমাৰ সংগঠনৰ ফালৰ পৰা আৰু বিভিন্ন দল সংগঠন যিটো আমাৰ জাতীয় দল সংগঠন আছে তেখেতসকলৰ সাক্ষাতত উপস্থিতিত আজি এই কাৰ্যসূচীখন আজি সফল হৈ গৈ আছে। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে তেখেতৰ ৰাজনীতি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি এইটো তেখেতক পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, এইটো অতি তেওঁ দুৰ্ভাগ্য ক'ব লাগিব যে আমাৰ সেইটো আজিলৈকে এই পৰিয়ালে তেনেকৈ চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা পোৱা নাই। আজি অতিকে দুখ লাগে, এটা পৰিয়ালৰ 6জন ব্যক্তিয়ে সেই সময়ত প্ৰাণ আহুতি দিছিল। এটা পৰিয়ালৰ 6জন ব্যক্তিয়ে এই সংসাৰৰ পৰা যাব লগা হৈছিল, আৰু আন এটা পৰিয়ালত 3জন, কোনোবা এটা পৰিয়ালত 2জন। আৰু অতিকে দুখ লগা যে মৰিগাঁৱৰ পৰা যি ইয়াতে তেখেতসকলে আলহী খাবলৈ আহিছিল, কিন্তু আলহী খাব আহোঁতেও তেখেতসকলে ইয়াতে তেওঁলোকৰ প্ৰাণ তেখেতসকল ইয়াতে নিজৰ দেহখন হৈ পিনি ইয়াৰ পৰা তেওঁলোকৰ নশ্বৰ দেহ নিজৰ ঘৰতো নোযোৱাকৈ এই গলন্দিৰ ওচৰত তেখেতসকলক 18খন যিটো চিতা বুলি কয় সেই চিতাখন একে শাৰীতে আমি আজিলৈকে তেনেকৈ এই দৃশ্য দেখা পোৱা নাছিলোঁ। তো এই দৃশ্যটো আজিও মনত পৰিলে আমাক অন্তৰেৰে কান্দিব ওলায়। তো যিয়ে নহওক যি হৈ গ'ল, কিন্তু আমি আশাবাদী আমি যি অহা চৰকাৰবিলাক আছে চৰকাৰ হ'ব আৰু চৰকাৰ আহিব, তো তেওঁলোকৰ যি ব্যক্তিসকলৰ ক্ষতি হৈছে তেওঁলোকৰ প্ৰতি নিশ্চয় চৰকাৰে তেওঁলোকৰ প্ৰতি কিছু সহায় দিব বা তেওঁলোকৰ পৰিয়ালবৰ্গক কিবা এটা আৰ্থিক সাহায্য দি পিনে তেখেতসকলক সবলীকৰণ কৰিবৰ কাৰণে অনুদান দিব বুলি আমি সংগঠনৰ ফালৰ পৰা এইটো আশাবাদী, আৰু নিশ্চয় এইটো ক্ষেত্ৰত আমি মাত মাতি যাম বুলি আজি আপোনালোকৰ ওচৰত আমি এখন কথাটো দিলোঁ।